যি এই জালুকবাৰী সমষ্টিৰ পবিত্ৰ মাটিৰ পৰাই আমি অকপতে স্বীকাৰ কৰিছোঁ যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মাৰ্গদৰ্শন অবিহনে এই আধুনিক অসমৰ অনিৰুদ্ধ যাত্ৰা অৰ্ধ সমাপ্ত হৈ ৰ'লহেঁতেন, জাতিটো কেতিয়াও ইমান দূৰ আগুৱাই যাব নোৱাৰিলেহেঁতেন। অসমবাসী ৰাইজক আজিৰ এই মুহূৰ্তত মই কৃতজ্ঞতা জনাইছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা আমাৰ প্ৰতিজন কাৰ্যকৰ্তাৰ সভাতে তেওঁলোকে যি ধৰণে অংশগ্ৰহণ কৰিলে, আমাৰ সমগ্ৰ ৰাজ্যখনত শদিয়াৰ পৰা ধুবুৰীলৈ ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটক যি ধৰণে আদৰি ল'লে, তাৰ বাবে মই পুনৰ এষাৰ অসমবাসী ৰাইজৰ ওচৰত কৃতজ্ঞতা জনাইছোঁ। তেখেতসকলৰ শ্ৰী চৰণত মই এই পবিত্ৰ শুৱালকুছিৰ মাটিৰ পৰাই পুনৰ এবাৰ নমন কৰিছোঁ। তেওঁলোকক মই শ্ৰদ্ধাৰে আকৌ এবাৰ কৃতজ্ঞতা জনাইছোঁ। জালুকবাৰী সমষ্টিলৈ নিৰ্বাচনৰ সময়ছোৱাত মই এবাৰো অহা নাছিলোঁ। আহাৰ সময় পোৱা নাছিলোঁ, সুযোগ পোৱা নাছিলোঁ, বেলেগ কথা। মই অহা নাছিলোঁ। কিয় অহা নাছিলোঁ? কাৰণ আপোনালোকৰ ওপৰত মোৰ অগাধ বিশ্বাস আছিলে। মই জানো যে জালুকবাৰীৰ সমষ্টিৰ প্ৰতিজন লোকৰ পৰিয়ালৰ মই এগৰাকী সদস্য। শ্ৰদ্ধাৰ ৰাইজ, জননী জন্মভূমি স্বস্বৰ্গাদপি গৰিয়সী। এই জননী জন্মভূমিৰ সেৱাত জালুকবাৰীৰ ৰাইজে মোক আগুৱাই দিছে আৰু এই জননী জন্মভূমিক ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্য বনোৱাৰ মোৰ কল্পনাৰ আঁৰত আপোনালোকৰ আশীৰ্বাদ আছে। আপোনালোকৰ আশীৰ্বাদেৰে আমি আগুৱাই যাম আৰু অসমক ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে আমাৰ জীৱনকালতে আমি নিৰ্মাণ কৰিম। সেই বজ্ৰ কঠোৰ সংকল্পেৰে আমাৰ জীৱন পুনৰ এবাৰ অসমবাসী ৰাইজৰ ওচৰত উৎসৰ্গা কৰিছোঁ।